Hello everyone, welcome to our channel Vidyarthi Assam. My name is Ricky and I am your science educator. So আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম দশম শ্ৰেণীৰ বিজ্ঞানৰ কেমিষ্ট্ৰিৰ ফাৰ্ষ্ট চেপ্টাৰ ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ। সো ৰাসায়নিক বিক্ৰিয়া মানে কি, ৰাসায়নিক বিক্ৰিয়া কেতিয়া সংঘটিত হয়, কি শৰ্ত আমি চাব লাগিব যে আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। পিছত আমি চাম ৰাসায়নিক সমীকৰণ কাক বোলে আৰু ৰাসায়নিক সমীকৰণ এটা কেনেকৈ বেলেন্স কৰিব লাগে বা সন্তুলিত কেনেকৈ কৰিব লাগে সেইখিনি আজি আমি ভিডিঅ'ত ডিসকাস কৰিম। সো ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্টত বস্তুখিনি আমাক জনাবা। সো এতিয়া আমি ডিসকাস কৰিম ৰাসায়নিক বিক্ৰিয়া কাক বোলে বা ৰাসায়নিক বিক্ৰিয়া কি। যদি কোনো পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটে সেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ, ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। সো আমি যদি ডেইলি লাইফত কিছুমান এক্সাম্পল আমি চাওঁ, যেনেকৈ গাখীৰৰ পৰা দৈ হোৱা প্ৰক্ৰিয়া, ঠিক আছে, আৰু যদি আমি লুৰ বস্তু যদি আমি সেমেকা পৰিৱেশত যদি আমি থৈ দিওঁ কেইদিনমানৰ কাৰণে, তেতিয়া আমি কি দেখোঁ যে লুৰ বস্তুবিলাকত মামৰে ধৰে। তো সেই মামৰে ধৰা প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ, এটা ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ বুলি আমি ক'ব পাৰোঁ। আৰু যদি আমি উদাহৰণ চাওঁ যে সেউজীয়া উদ্ভিদবোৰে যেনেকৈ সালোক সংশ্লেষণৰ সহায়ত নিজৰ খাদ্য প্ৰস্তুত কৰে, সেই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ব পাৰোঁ, ৰাসায়নিক বিক্ৰিয়া। সো আমি এই উদাহৰণবোৰৰ পৰা এটা বস্তু দেখিছোঁ যে সেই যিখিনি পদাৰ্থৰ পৰিৱৰ্তন ঘটিছে সেইখিনি তাৰ কেমিকেল লেভেলত হৈছে, অৰ্থাৎ মৌলখিনি পৰিৱৰ্তন হৈছে। সো আমি পৰিৱৰ্তন দুই ধৰণৰ পাইছিলোঁ সৰু ক্লাছবিলাকত, এটা আছিল ভৌতিক পৰিৱৰ্তন, এটা হ'ল ৰাসায়নিক পৰিৱৰ্তন। ভৌতিক পৰিৱৰ্তনখিনি একচুৱেলি কি হয়, যদি আমি বৰফখিনি যদি আমি গলাওঁ তেতিয়া কি হয়, সেই পানীলৈ পৰিৱৰ্তন হয়, কিন্তু তাৰ যিখিনি কেমিকেল ফৰ্মুলা, অৰ্থাৎ বৰফৰ কেমিকেল ফৰ্মুলা আমি কি জানো, H2O, হয়নে? সেই বৰফক যদি আমি গলোৱা হয়, সেই বৰফৰ পৰা যি পানীলৈ ৰূপান্তৰ হ'ব তাৰ কেমিকেল ফৰ্মুলাও কি থাকিব, H2O। মানে কি, ইয়াৰ কেমিকেলি মানে ইয়াৰ মৌলখিনি একো চেঞ্জ হোৱা নাই, অনলি আমি বাহিৰৰ পৰাহে চেঞ্জখিনি দেখা পাইছোঁ, তাক কোৱা হয় কি, ভৌতিক পৰিৱৰ্তন। কিন্তু এইটো চেপ্টাৰত বেচিকেলি আমি কি পঢ়িম, ৰাসায়নিক বিক্ৰিয়া বা পৰিৱৰ্তন। তো ৰাসায়নিক পৰিৱৰ্তনত কি হয়, তাৰ যিখিনি মৌল আছে সেই মৌলখিনিৰ মাজত কি হ'ব, ৰিএৰেঞ্জমেণ্ট হৈ সেইখিনি চেঞ্জ হ'ব। যদি সেই মৌলখিনি ৰিএৰেঞ্জমেণ্ট হৈ যায় তেতিয়া আমি কি ক'ব পাৰোঁ, নতুন এটা পদাৰ্থৰ সৃষ্টি হ'ব। মানে বিক্ৰিয়াৰ আগত যি পদাৰ্থ থাকে আৰু বিক্ৰিয়াৰ পিছত যি পদাৰ্থ সৃষ্টি হ'ব তাৰ স্বকীয়তাটো চেঞ্জ হ'ব, মানে তাৰ নিজৰ আইডেণ্টিটি চেঞ্জ হ'ব। তেনে চেঞ্জক আমি কি বুলি ক'ব পাৰোঁ, ৰাসায়নিক পৰিৱৰ্তন, বা সেই পৰিৱৰ্তন হোৱা যি প্ৰক্ৰিয়া তাক আমি কি ক'ব পাৰোঁ, ৰাসায়নিক বিক্ৰিয়া। সো এতিয়া আমি ডিসকাস কৰিম যে ৰাসায়নিক বিক্ৰিয়া হোৱাৰ চৰ্তসমূহ কি কি, অৰ্থাৎ আমি কেতিয়া গম পাম যে কোনো এটা বস্তুৰ ওপৰত ৰাসায়নিক বিক্ৰিয়া হৈছে নে নাই, কি চৰ্ত আমি চাব লাগিব। সেইকেইটা হ'ল, নম্বৰ 1, যদি বিক্ৰিয়া হোৱাৰ আগত যি অৱস্থা আছিল বস্তুটোৰ, সেই অৱস্থাৰ যদি পৰিৱৰ্তন হৈছে তেতিয়া আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। ছেকেণ্ড, আমি চাব লাগিব যদি বিক্ৰিয়াৰ আগত যি ৰং আছিল পদাৰ্থটোৰ, বিক্ৰিয়া হোৱাৰ পিছত যদি ৰঙৰ সাল সলনি হৈছে তেতিয়াও আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। আমাৰ থাৰ্ড পইণ্টটো হ'ল, যদি বিক্ৰিয়া হোৱাৰ শেষত যদি নতুনকৈ গেছৰ উদ্ভৱ হয় তেতিয়াও আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈছে। আৰু লাষ্ট পইণ্টটো হ'ল, যদি বিক্ৰিয়া হোৱাৰ সময়ত যদি উষ্ণতাৰ পৰিৱৰ্তন হয় তেতিয়াও আমি ক'ব পাৰিম যে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। তো গোটেইকেইটা পইণ্ট আমি এক্সাম্পলৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ। তো ৰাসায়নিক বিক্ৰিয়াৰ আমি প্ৰথম চৰ্তটো কি পাইছিলোঁ, অৱস্থাৰ পৰিৱৰ্তন। তো সেইটো আমি এতিয়া ডিছকাছ কৰিম। ধৰি লওঁ মেগনেছিয়ামৰ ফিতা এডাল, চ' আমি কি ধৰিছোঁ যে মেগনেছিয়ামৰ ফিতা এডাল যদি আমি জুই জ্বলোৱা হয়, ঠিক আছে, মানে অৰ্থাৎ মেগনেছিয়ামক যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰা হয় তেতিয়া আমি ৰিজাল্টেণ্টত কি পাম, মেগনেছিয়াম অক্সাইড, অৰ্থাৎ মেগনেছিয়ামৰ গুড়িখিনি পাম। তো সেই বিক্ৰিয়াটো যদি লিখোঁ আমি, মেগনেছিয়াম যদি অক্সিজেনৰ লগত বিক্ৰিয়া কৰে তো আমি বিক্ৰিয়াজাত পদাৰ্থ হিচাপে কি পাম, মেগনেছিয়াম অক্সাইড। চ' আমি সকলোৱে জানো যে মেগনেছিয়ামৰ ফিতাডাল কঠিন অৱস্থাত আছে, যদি তাক জুই জ্বলোৱা হয় তেতিয়া যিখিনি আমি চাই পাইছোঁ সেইখিনি তাৰ আগৰ অৱস্থাৰ পৰা চেঞ্জ হৈছেনে। চ' এই উদাহৰণটোৰ পৰা আমি গম পাইছোঁ যে যদি কোনো এটা বস্তুৰ বিক্ৰিয়াৰ আগত যি অৱস্থা আছিল আৰু বিক্ৰিয়াৰ পিছত যি অৱস্থাৰ পৰিৱৰ্তন হৈছে, তো সেই বিক্ৰিয়াক আমি কি ক'ব পাৰিম, ৰাসায়নিক বিক্ৰিয়া বুলি আমি ক'ব পাৰিম। চ' ইয়াত আমি যিটো এক্সাম্পল দেখা পাইছোঁ, এইটো যেনেকৈ আমি লিখা হৈছে এইটো এতিয়ালৈকে সন্তুলিত অৱস্থাত নাই,
তো সেইখিনি আমি ভিডিঅ'ৰ লাষ্টৰ ফালে আমি এইখিনি আলোচনা কৰিম। চ' প্ৰথম যিটো আমি কণ্ডিশ্যন পাইছিলোঁ সেইটো আছিল অৱস্থাৰ পৰিৱৰ্তন। তাৰ এটা ডেইলি লাইফ এক্সাম্পল আমি যদি চাওঁ, গাখীৰৰ পৰা দৈলৈ পৰিৱৰ্তন হোৱা যিটো বিক্ৰিয়া আছে সেইটো যদি ইনিচিয়েলি গাখীৰটো কি থাকে, লিকুইড ফৰ্মত থাকে, অৰ্থাৎ জলীয় অৱস্থাত থাকে। তাক যেতিয়া বিক্ৰিয়াৰ পিছত যেতিয়া দৈলৈ পৰিৱৰ্তন হয় সেইটো অৰ্ধজলীয় অৰ্থাৎ ছেমি লিকুইড ষ্টেটলৈ আমি পাওঁ। তো ইয়াক আমি কি ক'ব পাৰোঁ যে অৱস্থাৰ পৰিৱৰ্তন ইয়াত দেখা পাওঁ। ছেকেণ্ড আমাৰ পইণ্টটো হৈছে ৰঙৰ পৰিৱৰ্তন। চ' আমি ডেইলি লাইফত দেখা এটা এক্সাম্পল হ'ল, যদি আমি নিমখত যদি আমি নেমুৰ ৰসটো যদি আমি চেপি দিওঁ, তাত সেই নিমখৰ যিটো কালাৰ হোৱাইট কালাৰটো কি হয়, নীলা ৰঙলৈ পৰিৱৰ্তন হয়। তো সেইটো হ'ল আমি ডেইলি লাইফত দেখা এটা এক্সাম্পল। আমাৰ বুকত যিখিনি এক্সাম্পল আছে, যিখিনি এক্সপেৰিমেণ্ট আছে, তাৰ সহায়ত আমি এই ৰঙৰ পৰিৱৰ্তনটো বুজিবলৈ আমি চেষ্টা কৰোঁ। চ' আমাৰ কিতাপত থকা এটা এক্সাম্পল হ'ল, যদি আমি লেড নাইট্ৰেটৰ লগত পটেছিয়াম আয়'ডাইডৰ সলিউশ্যন যদি আমি মিক্স কৰোঁ, আৰু যিহেতু লেড নাইট্ৰেট আৰু পটেছিয়াম আয়'ডাইড দুয়োটাই কি হয়, ট্ৰান্সপাৰেণ্ট হয়, অৰ্থাৎ তাৰ কোনো কালাৰ নাথাকে। ঠিক আছে, ইনিচিয়েলি কোনো কালাৰ নাথাকে, কিন্তু দুটা বস্তু যদি আমি মিক্স কৰি দিওঁ তেতিয়া কি হয়, তাৰ ৰঙৰ পৰিৱৰ্তন আমি দেখা পাওঁ। তো তাৰ পৰা আমি গম পাওঁ যে তাত কি হৈছে, এটা কেমিকেল ৰিয়েকশ্যন অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে। সেই ৰাসায়নিক বিক্ৰিয়াৰ আমি ইয়াত কি লিখিছোঁ, সমীকৰণটো ইয়াত হৈছে, যিখিনি আমি পিছতো ডিছকাছ কৰিম যে সেইখিনি বেলেঞ্চ কেনেকৈ কৰে, সেইখিনি আমি ভিডিঅ'ৰ লাষ্ট ছেগমেণ্টত আমি দেখা পাম। চ' আমাৰ নেক্সট পইণ্ট কেইটা আছিল যে যদি বিক্ৰিয়াত নতুন গেছৰ উৎপত্তি হয় বা উষ্ণতাৰ পৰিৱৰ্তন যদি হয়, তাক আমি কি ক'ব পাৰোঁ, ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে বুলি আমি ক'ব পাৰোঁ। তো ইয়াত এটা আমি এক্সাম্পল ল'ব পাৰোঁ, যদি এটা বিকাৰত যদি জিংকৰ কিছুমান টুকুৰা দিয়া হয় আৰু তাত যদি আমি লঘু হাইড্ৰক্লৰিক বা ছালফিউৰিক এচিড যিকোনো এটা এচিড যদি আমি মিক্স কৰোঁ, তেতিয়া আমি কি দেখা পাওঁ যে এই বিকাৰটোৰ ওপৰ ফালে কিছুমান গেছৰ সৃষ্টি হৈছে। সেই গেছটো একচুৱেলি কি হয়, হাইড্ৰজেন গেছ। আৰু যদি আমি বিকাৰটোৰ তলফালে যদি আমি ধৰি চাওঁ, তেতিয়া আমি কি পাওঁ যে অলপ আমাৰ টেম্পাৰেচাৰটো বঢ়া যেন লাগে, অৰ্থাৎ আমি দেখা পাওঁ যে উষ্ণতাৰ পৰিৱৰ্তন ঘটিছে। চ' এই দুটা কেছ অৰ্থাৎ গেছৰ উৎপত্তি আৰু উষ্ণতাৰ পৰিৱৰ্তন হোৱাৰ বাবে এই যিটো এক্সপেৰিমেণ্ট আছে সেইটোক আমি কি ক'ব পাৰোঁ, ৰাসায়নিক বিক্ৰিয়া বুলি ক'ব পাৰোঁ। এতিয়া আমাৰ নেক্সট টপিকটো হৈছে ৰাসায়নিক সমীকৰণ। তো আমি অলৰেডি যিখিনি ৰাসায়নিক বিক্ৰিয়াৰ কথা আমি পঢ়ি আহিছোঁ বা যিখিনি আমি এক্সাম্পল চাইছোঁ, সেইখিনিক যদি আমি এটা ছিষ্টেমেটিক ৱেত বা সংক্ষিপ্ত ৰূপত বা কিছুমান চিম্বল ইউজ কৰি যদি আমি প্ৰকাশ কৰিব পাৰোঁ, তাক কি কোৱা হয়, ৰাসায়নিক সমীকৰণ। এটা এক্সাম্পল যদি আমি লওঁ, যদি আমি আগত যিটো আমি এক্সাম্পল পাইছিলোঁ যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে, মেগনেছিয়াম অক্সাইড। সেই যদি আমি চেণ্টেন্সটো আমি কমপ্লিটলি লিখিবলৈ যাওঁ যে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰে, সেইটো এটা বহুত লেন্থি প্ৰচেছ হৈ যাব। তো সেইখিনি আমি ইন শ্বৰ্ট কেনেকৈ লিখিব পাৰোঁ, তো সেই প্ৰব্লেমটো ছল্ভ কৰিবলৈ আমি ৰাসায়নিক সমীকৰণৰ সহায় ল'ব পাৰোঁ। চ' আমি এতিয়া এক্সাম্পলৰ সহায়ত সেই ৰাসায়নিক সমীকৰণ কেনেকৈ লিখে আৰু ৰাসায়নিক সমীকৰণৰ প্ৰকাৰখিনি আমি এতিয়া চাম। চ' প্ৰথমতে আমাৰ কি আছিল, মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰিছিল, মেগনেছিয়াম অক্সাইড। চ' যদি আমি এই ষ্টেটমেণ্টটো যদি আমি বাক্যত লিখিছোঁ, তো তাত কি হৈছে, আমাৰ অলপ লেন্থি প্ৰচেছ হৈছে। তো সেইখিনি ডিটেইলছত বা ইন শ্বৰ্ট যদি আমি লিখিবলৈ যাওঁ, তেতিয়া আমি কি ইউজ কৰিম, মেগনেছিয়ামৰ আমি চিম্বল ইউজ কৰিব পাৰোঁ, অক্সিজেনৰ চিম্বল ইউজ কৰিব পাৰোঁ। তেতিয়া কি হ'ব, আমি সংক্ষিপ্ত ৰূপত সেই বস্তুখিনি উপস্থাপন কৰিব পাৰিম। তো আমি এতিয়া চাওঁ যে এই বস্তুখিনি বা এই যিটো মানে ষ্টেটমেণ্ট আছে সেইটো কেনেকৈ আমি সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া যদি আমি আগৰ যিটো চেণ্টেন্স লিখিছিলোঁ তাক আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ চাওঁ। মেগনেছিয়াম প্লাছ অক্সিজেন এটা আমি ইয়াত এৰ'চিন ইউজ কৰিছোঁ। এৰ'চিনটো মানে কি, যে বিক্ৰিয়াটো কোনফালে গৈছে, মানে মেগনেছিয়াম আৰু অক্সিজেন মিলিত হৈ মেগনেছিয়াম অক্সিজেনলৈ পৰিৱৰ্তন হৈছে। আৰু এই এৰ'টোৱে কি বুজায়, বিক্ৰিয়াৰ দিশটো বুজায়।
সো ইয়াত আমি কি লিখিম মেগনেছিয়াম অক্সাইড তো এই সমীকৰণত আমি কি ইউজ কৰিছোঁ বেসিক্যালি সেই মেগনেছিয়াম আৰু অক্সিজেন ওয়ার্ডখিনি ইউজ কৰিছোঁ সেইকাৰণে এই সমীকৰণটো কি বুলি কোৱা হয় শব্দ সমীকৰণ তো ইয়াক আমি কি বুলি ক'ব পাৰোঁ শব্দ সমীকৰণ ঠিক আছে তো এই শব্দ সমীকৰণক আমি বেলেগ ধৰণে যদি উপস্থাপন কৰিব পাৰোঁ নেকি সেইটো আমি চাওঁ ইয়াত যদি আমি মেগনেছিয়াম আৰু অক্সিজেনৰ জায়গাত তাৰ আমি চিনখিনি অৰ্থাৎ সিম্বলখিনি যদি আমি ইউজ কৰোঁ তেতিয়া তাক কি বুলি কোৱা হ'ব জকা সমীকৰণ তো সেই এক্সাম্পলটো আমি চাওঁ এতিয়া যদি আমি জকা সমীকৰণটো লিখিবলৈ চাওঁ মেগনেছিয়ামৰ যদি আমি সিম্বল ইউজ কৰোঁ তো মেগনেছিয়ামৰ সিম্বল কি হয় Mg প্লাস অক্সিজেন যেহেতু অক্সিজেন গ্যাসৰ লগত বিক্ৰিয়া হৈছে তাক আমি কি হিচাপে লিখিব লাগিব O2 ঠিক আছে তাৰ পৰা কি সৃষ্টি হৈছে মেগনেছিয়াম অক্সাইড যৌগটো সৃষ্টি হৈছে তো ইয়াক আমি কি লিখিম মেগনেছিয়াম অক্সাইড তো ইয়াত আমি দেখা পাইছোঁ যে এই সমীকৰণটো ব্যালেন্স হোৱা নাই তো যে এতিয়ালৈকে এই বস্তুখিনি ব্যালেন্স নোহোৱালৈকে ইয়াক আমি কি নামেৰে জানিম জকা সমীকৰণ আৰু এটা বস্তু আমি জানি থলে ভাল হ'ব যে ৰিয়েকশন যেটো আমাৰ সাইন আছে ৰিয়েকশনৰ যেটো এৰো আছে তাৰ আগৰ যিখিনি বস্তু আছে তাক কি বুলি কোৱা হয় বিক্ৰিয়ক অৰ্থাৎ বিক্ৰিয়াৰ আগত যিখিনি বস্তু থাকে তাক বিক্ৰিয়ক বুলি কোৱা হয় আৰু বিক্ৰিয়াৰ পিছত যি নতুন প্ৰডাক্টৰ সৃষ্টি হৈছে তাক কি বুলি কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ বা বিক্ৰিয়কক কি বুলি কোৱা হয় ৰিয়েক্টেন্স আৰু বিক্ৰিয়াজাত পদাৰ্থ কি বুলি কোৱা হয় প্ৰডাক্ট সো নেক্সট আমি এতিয়া শিকিম যে এই জকা সমীকৰণটো যেহেতু এটো ব্যালেন্স হোৱা নাই বা সন্তুলিত হোৱা নাই ইয়াক কি বুলি কোৱা হয় অসন্তুলিত সমীকৰণ ঠিক আছে তো এতিয়া আমি নেক্সট পাৰ্টত আমি শিকিম যে এই অসন্তুলিত সমীকৰণ কেনেকৈ সন্তুলিত কৰে আৰু আমি কিয় সন্তুলিত কৰিব লাগে হোৱাট ইজ দ্য নীড সো আমি ইতিমধ্যে নৱম শ্ৰেণীত পঢ়ি আহিছিলোঁ ভৰৰ নিত্যতা সূত্ৰ তো ভৰৰ নিত্যতা সূত্ৰ কি পাইছিলোঁ আমি যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয় বা বিনাশো নহয় হয়নে অৰ্থাৎ বিক্ৰিয়া হোৱাৰ আগত বস্তুৰ ভৰ যিমান থাকিব আৰু বিক্ৰিয়া হোৱাৰ পিছত বস্তুৰ নতুনকৈ যি বস্তু সৃষ্টি হ'ব তাৰ ভৰ আগৰটোৰ সৈতে একে থাকিব আমি এটা উদাহৰণৰ সহায়ত চাওঁ হাইড্ৰোজেন প্লাস অক্সিজেন কি সৃষ্টি হয় পানী H2O সো এইখিনি আমি পাইছিলোঁ কিন্তু ইয়াত আমি দেখা পাইছোঁ যে ইয়াত হাইড্ৰোজেন কেইটা আছে বাওঁফালে দুটা আৰু বিক্ৰিয়া হোৱাৰ পিছফালে যি হৈছে পানী তাত হাইড্ৰোজেনৰ সংখ্যা কিমান আছে 2 ইয়াত তো মিলি আছে কিন্তু আমি এটা বস্তু দেখিছোঁ ইয়াত অক্সিজেন কিমানটা আছে দুটা কিন্তু সোঁফালে কি আছে এটা তো যেহেতু আমি দেখা পাইছোঁ যে অক্সিজেনখিনি ব্যালেন্স হোৱা নাই তো আমি কি ক'ব পাৰোঁ যে এইটো এটা অসন্তুলিত সমীকৰণ তো যেহেতু আমি ভৰৰ নিত্যতা সূত্ৰমতে কি পাইছিলোঁ যে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয় বা বিনাশো নহয় তো ইয়াত আমি কি দেখা পাইছোঁ যে অক্সিজেন আগত আছিল দুটা ইয়াত কেইটা হৈছে এটা তো আমি কি দেখা পাইছোঁ যে ভৰ ইয়াত কমি গৈছে তো সেইটোতো হ'ব নোৱাৰে তো সেই কাৰণে আমি কি কৰিব লাগে ৰাসায়নিক বিক্ৰিয়াসমূহ ব্যালেন্স কৰিব লাগে ঠিক আছে তো ব্যালেন্সিং কৰে কেনেকৈ সেইখিনি আমি চাই লওঁ তো প্ৰথমতে আমি চাব লাগিব যে ৰাসায়নিক বিক্ৰিয়াৰ আগত আৰু ৰাসায়নিক বিক্ৰিয়াৰ পিছত থকা মৌলসমূহৰ নাম্বাৰখিনি সেম কৰিব লাগে তো ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা আৰু ইয়াত হাইড্ৰোজেন কেইটা আছে দুটা তো মানে হাইড্ৰোজেনখিনি ব্যালেন্স হৈ আছে তো এতিয়া আমি ব্যালেন্স কৰিব লাগিব অক্সিজেনটো তো ইয়াত অক্সিজেন কেইটা আছে দুটা ইয়াত কেইটা আছে এটা তো ইয়াত দুটা কৰিব লাগিব তো ইয়াত আমি কি লিখিব পাৰিম 2 আৰু এটা বস্তু খুব ইম্পৰ্টেণ্ট যে এই 2 বা যেতিয়া আমি ব্যালেন্সিং কৰিম যে নাম্বাৰখিনি আমি এড কৰিম এই কাষতে কৰিব লাগিব কিয় যদি আমি ইয়াত নিদি যদি আমি ইয়াত দি দিম তেতিয়া কি হ'ব H2O2 হয়নে
তো H2O2 একচুৱেলি পানীৰ ফৰ্মুলা হয় নে কেমিকেল ফৰ্মুলা নহয় তো আমি কি কৰিলোঁ যদি ইয়াত আমি 2 লিখোঁ পানীৰ ফৰ্মুলা আমি চেঞ্জ কৰি দিছোঁ যেটো কেতিয়াও হ'ব নোৱাৰে কাৰণ আমি জানো হাইড্ৰজেন আৰু অক্সিজেন যোগ হৈ কি সৃষ্টি হয় পানী যাৰ ৰাসায়নিক ফৰ্মুলা কি H2O যদি সেইটো চেঞ্জ হৈ যায় তেতিয়া কি হ'ব আমাৰ ইকুৱেশ্যনটো ভুল হৈ যাব তো আমি যেতিয়াই আমি বেলেন্সিং কৰোঁ যেতিয়া নাম্বাৰখিনি আমি এড কৰিম সদায় আমি ক'ত কৰিম এই বাওঁফালে ইয়াত আমি এড কৰিব লাগিব ঠিক আছে সো এতিয়া আমি আকৌ লিখোঁ সমীকৰণটো H2 + O2 H2O তো প্ৰথমতে আমি কি লিখিছিলোঁ যে ইয়াত যেহেতু দুটা অক্সিজেন আছে তো ইয়াত আমি 2 লিখিছিলোঁ সো 2 লিখিলে এতিয়া কি হৈছে অক্সিজেনটো দুটা হৈছে কিন্তু হাইড্ৰজেনৰ সংখ্যা বাঢ়ি গৈছে তো কেনেকৈ বাঢ়ে সেইটো আমি কেনেকৈ ক্যালকুলেট কৰিম ইয়াত যেহেতু দুটা হাইড্ৰজেন আছে আৰু আগত আমি দুটা দিছোঁ সেইটো কি হ'ব গুণফল হিচাপে আমি উলিয়াব লাগিব মানে 2 + 2 কিমান 4 অৰ্থাৎ ৰিয়েকশ্যনৰ সোঁফালে কি হৈছে হাইড্ৰজেনৰ সংখ্যা কিমান হৈ গৈছে 4 আৰু ৰিয়েকশ্যনৰ বাওঁফালে কিমান হৈ আছে দুটা তো ইয়াকো আমি বেলেন্স কৰিব লাগিব আকৌ তো ইয়াত হাইড্ৰজেন কেইটা হৈ আছে দুটা তো যদি আমি ইয়াত 2 লিখি দিওঁ তেতিয়া হাইড্ৰজেনৰ সংখ্যাও কিমান হৈ গ'ল এইফালে 4 আৰু অক্সিজেনটো মিলি আছে তো আমি ক'ব পাৰোঁ যে এইটো এটা কি বেলেন্সড কেমিকেল ইকুৱেশ্যন অৰ্থাৎ সন্তুলিত ৰাসায়নিক বিক্ৰিয়া তো আৰু এটা আমি এক্সাম্পলৰ সহায়ত চাওঁ বস্তুটো তেতিয়া আমি ভালদৰে বুজিব পাৰিম তো এইটো এক্সাম্পল কি আছে আইৰণৰ লগত যদি আমি পানীৰ বিক্ৰিয়া কৰোঁ তেতিয়া কি উৎপন্ন হৈছে আইৰণ অক্সাইড অৰ্থাৎ ফেৰিক অক্সাইড উৎপন্ন হৈছে আৰু লগতে হাইড্ৰজেন গেছটো উৎপত্তি হৈছে তো ইয়াক আমি প্ৰথমৰ পৰা চাব লাগিব যে ইয়াত মৌলকেইটা বেলেন্স হৈছে নে নাই তো প্ৰথমতে কি আছে ইয়াত আইৰণ কেইটা আছে ৰিয়েকশ্যনৰ বাওঁফালে এটা আৰু এইফালে কেইটা আছে তিনিটা তো আইৰণ কি হৈ আছে বেলেন্স হৈ থকা নাই হাইড্ৰজেন ইয়াত কেইটা আছে দুটা আৰু এইফালে কেইটা আছে দুটা মানে হাইড্ৰজেনটো বেলেন্স হৈ আছে অক্সিজেন কেইটা আছে ইয়াত এটা আৰু ইয়াত অক্সিজেন কেইটা আছে 4টা তো আমি অক্সিজেনটো বেলেন্স কৰিব লাগিব তো প্ৰথমতে যেটো নিয়ম সেইটো কি কৰিব লাগে যে যোনটো মৌলৰ সংখ্যা আটাইতকৈ বেছি সেইটো প্ৰথমতে বেলেন্স কৰিব লাগে তো ইয়াত আমি ক্লিয়াৰলি দেখা পাইছোঁ অক্সিজেনৰ সংখ্যা ইয়াত কিমান আছে 4টা তো ইয়াত প্ৰথমতে বেলেন্স কৰিব লাগিব তো অক্সিজেন যেহেতু 4টা আছে তো ইয়াত আমি কি লিখিব পাৰোঁ 4 লিখিব পাৰোঁ তেতিয়া অক্সিজেন আমাৰ 4টা হ'ব তো ইয়াত যেহেতু 4 আছে সেইকাৰণে আমি কি লিখিছোঁ অক্সিজেনৰ আগত 4 লিখিছোঁ তেতিয়া আমি কি ক'ব পাৰোঁ অক্সিজেনটো বেলেন্স হৈছে তো ইয়াত 4 লিখোতে ইয়াত হাইড্ৰজেনৰ সংখ্যা বাঢ়ি গৈছে হয়নে তো হাইড্ৰজেন ইয়াত কেইটা আছিল দুটা আৰু ইয়াত 4 লিখোতে কেইটা হৈছে 8টা তো ইয়াত হাইড্ৰজেন কেইটা হৈ গৈছে 8টা তো ইয়াত হাইড্ৰজেন কেইটা আছে এফালে দুটা তো ইয়াতো আমি কি লিখিব লাগিব 4 তো ইয়াত কিমানটা হৈছে হাইড্ৰজেন 8টা ইয়াতো 8টা মানে হাইড্ৰজেন আৰু অক্সিজেনখিনি বেলেন্স হৈছে এতিয়া আমি চাব লাগিব ইয়াত আইৰণ কেইটা আছে Fe কিমান আছে 3টা আৰু এফালে কেইটা আছে এটা তো ইয়াত আমি কি লিখিব লাগিব আগত 3 সো ইয়াত 3 লিখোতে ইয়াত আইৰণ কেইটা হৈছে 3টা ইয়াতো কেইটা হৈছে আইৰণ 3টা তো আমি আকৌ এবাৰ চাই লওঁ গোটেইখিনি বস্তু কি আছিল ইয়াত আইৰণ এটা আছিল প্ৰথমতে ইয়াত কেইটা আছিল 3টা তেতিয়া আমি কি কৰিছোঁ ইয়াত আইৰণ লিখিছোঁ 3 নেক্সট আমাৰ কি আছিল হাইড্ৰজেন প্ৰথমতে ইয়াত দুটা আছিল ইয়াতো দুটা আছিল তো ইনিশিয়ালি বেলেন্স হৈ আছিল কিন্তু ইয়াত অক্সিজেন কেইটা আছিল এটা আৰু ইয়াত কেইটা আছিল 4টা তো ইয়াত 4টা থকাৰ কাৰণে আমি ইয়াত কি লিখিছোঁ এই 4টো আহিছে তো 4 আহোঁতে ইয়াত অক্সিজেনখিনিতে বেলেন্স হৈছে কিন্তু ইয়াত লগত হাইড্ৰজেনটো ইয়াত কিমান 8 বাঢ়ি গৈছে তো ইয়াত কিমান হৈছে 8 হৈছে আৰু ইয়াত কিমান আছিল দুটা তো সেইকাৰণে ইয়াতো আমি 4টো লিখিছোঁ সো তেনেকৈ আমি বস্তুখিনি বেলেন্স কৰিব লাগিব আশা কৰোঁ তোমালোকে এই বেলেন্সিংখিনি ভালদৰে বুজি পাইছা আৰু যদি তোমালোকৰ কিবা ডাউট থাকে বেলেন্সিঙত আমি আমাৰ নেক্সট ভিডিঅ'ত আমি আৰু কিছুমান বেলেন্সিঙৰ এক্সাম্পল চাম আমাৰ যিখিনি ইনটেক্স কুৱেশ্যন আছে তাতো বেলেন্সিঙৰ বহুত প্ৰব্লেম আছে সেইখিনিও আমি সলভ কৰিম তো তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত লাইক কৰিবা আৰু তোমালোকৰ প্ৰব্লেমখিনি কমেণ্টত জনাবা আৰু আমাৰ যিখিনি ভিডিঅ'জ আমাৰ চেনেলত আপলোড হৈছে সেই গোটেইখিনি ভিডিঅ' তোমালোকে চাবা আৰু যদি কিবা ডাউট থাকে সেইখিনি আমাক কমেণ্টত জনাবা আৰু আমাৰ চেনেলত সদায় আমি ভিডিঅ'জখিনি দিবলৈ চেষ্টা কৰি আছোঁ সো তোমালোকে চেনেলটো অতি সোনকালে ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা যাতে তোমালোকে আমাৰ ভিডিঅ' যেতিয়াই আপলোড হয় তেতিয়া তোমালোকে যাতে নটিফিকেশ্যনখিনি পাই যোৱা আৰু লগ পাম আৰু এটা নতুন ভিডিঅ'ত টিল দেন গুড বাই